কামাখ্যাত আহি মনটো কিবা ভালে লাগি যায় গাইছ। নমস্কাৰ গাইছ, মই সুস্মিতা। কিছুদিন আগতে মই কামাখ্যালৈ গৈছিলোঁ। গেলাৰীত ফটো ভিডিঅ' ইমানে ফুল হৈ আছিলে, মানে এডিট কৰিবলৈ ইমান কষ্ট হৈ আছিল, সেইকাৰণে টাইম লাগিছে অলপ। আজি লৈ আহিছোঁ ফাইনেল ব্লগ কামাখ্যা। আপোনালোকে এইটো কথা শুনিবলৈ পাইছেনে গাইছ? যিকোনো মন্দিৰত যদি ভগৱানে নামাতে তেতিয়ালৈকে মানে আমাৰ যোৱা নহয়, যিমানে প্লেনিং কৰিলেও। মই বহুত দিন আগৰ পৰাই মানে প্লেনিং বনাই আছিলোঁ, কিন্তু আহিব পৰা নাই। যোৱা বছৰ আহিছিলোঁ, এইবছৰ আহিব মন আছিলে, তাৰ কাৰণে ভগৱানে মাতিছে চাগে। আৰু ফাইনেলি মই ঘপককৈ আহি পাইছোঁ, হঠাৎকৈ আহি পাইছোঁ মন্দিৰত। ইয়াত আহি ইমান শান্তি অনুভৱ হয় না গাইছ, মই আহিলে মানে যাবই নোখোজো। এতিয়া মোৰ পূজা অৰ্চনা হৈ গ'ল, ভালে ভালে পূজা কৰিলোঁ। ইয়াত মোক মানে এটা কথাই বেয়া লাগে, পণ্ডিতবোৰে যে ইমান টকা লয় পূজাৰ নামত। মানুহে ইমান দূৰৰ দূৰৰ পৰা আহে, সিহঁতৰ লগতে পণ্ডিতে ফ্ৰড কৰে। এইটো কথা চাগে সকলোৱে জানে, যিসকলে কামাখ্যালৈ আহিছে। এনেকুৱা পবিত্ৰ স্থানত ফ্ৰড কৰিব নাপায়। বেয়াও লাগিব পাৰে, মই কথাটো ডাইৰেক্টলি কৈছোঁ দেই, কিন্তু এনেকুৱা হৈ আছে কাৰণে কৈছোঁ। বাকী চব বাদ দিয়ক, জয় মা কামাখ্যা। এতিয়া মই পুখুৰীলৈ আহিছোঁ, আৰু ইফালে ছাগলীটো চাইছেনে, প্ৰসাদ খাব আহিছে। প্ৰসাদ দি অলপমান ফটোশ্বুট কৰিবলৈ আহিলোঁ ইফালে। আৰু আপোনালোকে যদি অসমৰ পৰা চাই আছে, প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব এটা কৰি দিব কামাখ্যা মাৰ নামত। আজিলৈ আহিছোঁ, লগ পাম অন্য এটা ব্লগত। ছাবস্ক্ৰাইব এটা কৰি দিব দেই। জয় মা কামাখ্যা।